নগাঁৱৰ মাজৰাতি চাৰিআলিৰ পৰা উৎখাত নাৰীদেহ ব্যৱসায়ী চক্ৰ এজন যুৱক সহ আটক 4 যুৱতী মহিলাক অসাধু চক্ৰটোৰ পৰা জব্দ কেইবাটাও ড্ৰাগছৰ খালী কণ্টেইনাৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী মাজৰাতি চাৰিআলিত ঘৰ ভাড়াত লৈ চিনাপত্তিৰ বিকি আহমেদ নামৰ যুৱকজনে চিমি নাথ নামৰ এগৰাকী মহিলাৰ সহযোগত চলাইছিল এই নাৰী দেহৰ ব্যৱসায় আৰক্ষীয়ে ভাড়াঘৰৰ ভিতৰত অসংযত অৱস্থাত উদ্ধাৰ কৰিছিল যুৱক যুৱতীক স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নগাঁও সদৰ থানাৰ এছআই জুনমণি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উৎখাত কৰে নাৰী দেহ ব্যৱসায় চক্ৰটোক প্ৰায় 4 গৰাকী আমি মহিলা ইয়াত পাইছো ছোৱালী আচলতে তেওঁলোকৰ খবৰ মই ইতিমধ্যে সপ্তাহমান আগৰ পৰাই পাই আছিলো তাৰ পাছত ফলো কৰি ফাইনেলি আজি সক্ষম হলো তেওঁলোকক কৰায়ত্ব কৰিবলৈ আৰু আপত্তিজনক অৱস্থাটো আছিলে আৰু বহুতো তেওঁলোকৰ ৰুমটো ইতিমধ্যে সাৰ্চ কৰা হ'ল আৰু বহুতো আপত্তিজনক বস্তু আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো লগতে আমি ড্ৰাগছৰ ভাইলছ কণ্টেইনাৰ পাইছো প্ৰায় 17টা মান নগাঁৱৰ পৰা শিখাজ্যোতি শইকীয়া নিউজ টুডে অসম